তুমি মোৰ মাথো মোৰ জুবিনদাৰ প্ৰথম মুখ্য অভিনয় কৰা চলচ্চিত্ৰ য'ত তেওঁ এজন ৰোমান্টিক নায়ক ৰূপে দেখা দিয়াৰ লগতে সংগীত সংযোজনো কৰিছে। এই ছবিখন 2005 চনত মুক্তি লাভ কৰিছিল আৰু ইয়াৰ গীতবোৰ অতি জনপ্ৰিয় হৈছিল। মন যায় 2008 মানৱ নামৰ এজন নিৰাশ যুৱকৰ ভূমিকাত তেওঁ শক্তিশালী অভিনয় কৰিছিল। সম্পূৰ্ণ সুযোগ লৈ আছে। বিদেশী খেদাও বুলি চিঞৰি চিঞৰিও মন্ত্ৰীমলে হৈছে। কিছুমানে আকৌ বিদেশী নাই বুলি চিঞৰি চিঞৰি ৰজা হৈ আছে। একেখিনিয়ে প্ৰজা একেখনেই ৰাজপাট বুজিছ। কেৱল নাই আৰু আছে ভালকে কোৱা কিতাপটো তই জানিব লাগিব। তাৰপিছত সব সুবিধা কণাও ৰজা বোবাও ৰজা। মিছন চাইনা 2017 নিজৰ পৰিচালনাত জুবিন গাৰ্গে কৰ্ণেল গোস্বামী নামৰ সাহসী সেনা অধিকাৰী ভূমিকাত অভিনয় কৰিছিল। তুমি কি পঢ়ি আছা? Well, I'm doing PhD on insurgency. Nice subject. But why? Actually, সৰু পৰাই দেখি আহিছো। আৰু তুমি? মই কাশ্মীৰত আছিলো, তাৰ পৰা ভূটান বৰ্ডাৰ আহিলো। Then again Sikkim. ও তাৰ মানে তুমি যাযাবৰ? Yes. পিছে এই ঠাইখন কেনেকুৱা লাগিছে? I don't know, মোৰ 3 দিন হৈছে আৰু একো দেখা নাই ইয়াত। By the way, কাইলৈ কি কৰি আছা? I mean, if you are free, we can hang out somewhere. Yes, I can, but Okay, I think Cornel is nervous. No, I'm not. কাঞ্চনজংঘা 2019 এই ছবিখনত অনিবান নামৰ এজন বিদ্ৰোহী নেতা হিচাপে জুবিন দাই অভিনয় কৰিছিল, যিয়ে দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। লগন ছিঙি দিলি? ছিঙি দিলো। মই এতিয়া মুক্ত। কি কলি? মুক্ত? বৰ ডাঙৰ কাম কৰিলে বুজিছনে? আৰে লগুণডাল ছিঙিলে কাইলৈ এটা বেলেগ অনিৰ্বাণে চাকৰি পাব জানো? নাজানো। তই কি ক'ব বিচাৰিছ? এই যে মানুহক ভাগ কৰা এই শিকলিডালো ছিঙি পেলা। এই লগুণ ছিঙিলে কি ঘেণ্টা হ'ব? কিডাল হ'ব লগুণ ছিঙিলে? জানো, কিন্তু আনৰ শিকলি ছিঙাৰ আগতে নিজৰ শিকলিডাল ছিঙি লৈছো, মুক্ত হৈ লৈছো। ডাক্তৰ বেজবৰুৱা 2 2023 1969 চনৰ ক্লাছিক চলচ্চিত্ৰ ডাক্তৰ বেজবৰুৱাৰ উত্তৰসূৰী হিচাপে তেওঁ এক গুপ্তচৰ ভিত্তিক কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জানো ছাৰ, সেইকাৰণেতো পুলিচ বাহিনী লৈ আহি ইয়াক হেণ্ডকাফ লগাই লৈ যোৱা নাই। আপোনাৰ মান সন্মানৰ কথা আছে, নিজে লৈ যাব। কিন্তু কিয়? সি কি দুখ কৰিলে যাৰ কাৰণে আপুনি তাক থানালৈ নিবলৈ আহিছে? মই কম নে কি কম? আপোনাৰ তাত কি প্ৰমাণ আছে? কি ভিত্তিত আপুনি মোক এৰেষ্ট কৰিব আহিছে? স্মাৰ্ট বয়, দেখুৱাইছো কাম। ৰৈ বিনালে 2025 এই চলচ্চিত্ৰখন জুবিনদাৰ অন্তিমখন চলচ্চিত্ৰ, য'ত জুবিনদাই সংগীত আৰু অনুভূতিপূৰ্ণ নাট্যৰ সৈতে এক গভীৰ পৰিপক্ক চৰিত্ৰ ৰূপায়ণ কৰিছে। সব বেপাৰী আৰ্টিষ্ট ফৰ এপেন পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয়।